বৰ্তমান সময়ত আমাৰ হাতত আহি পৰিছে বহুত বেছি এটা ডাঙৰ খবৰ আৰু যেটো খবৰ ওলাই আহিছে সেই খবৰটোৱে সকলোকে আচৰিত কৰিছে বুলি ক'ব লাগিব আৰু ফাৰ্স্ট টাইম প্ৰথমবাৰৰ বাবে Bcci এনেকুৱা এটা বৃহৎ সিদ্ধান্ত বা কেইজনমান সাংঘাতিক খেলুৱৈৰ ওপৰত বা মহান খেলুৱৈৰ ওপৰত ডাঙৰ সিদ্ধান্ত বা বৃহৎ একচন লবলৈ গৈ আছে আৰু ইতিমধ্যে তেওঁলোকলৈ মেল পঠিয়াইছে বা ইতিমধ্যে তেওঁলোকক একচন লৈছে তেওঁলোকক অনুৰোধ জনাইছে যে আপোনালোকে যদি আমাৰ ৰুল নামানে বা আপোনালোকে যদি কেৱল পইচাৰ পিছত দৌৰি ফুৰে আপোনালোকে যদি কেৱল IPL খেলিম বুলি ভাবি আছে তেনেহলে সাৱধান হৈ যাওক আপোনালোকক আমি একোৱে খেলিবলৈ নিদু এনেকুৱা ধৰণৰ বৃহৎ সিদ্ধান্ত লবলৈ বাধ্য হৈছে কেজনমান বহুত বেছি ভাৰতৰ সাংঘাতিক খেলুৱৈৰ ওপৰত আৰু Bcci কিয় এই বৃহৎ সিদ্ধান্ত লৈছে আৰু সেই খেলুৱৈ কেজন কোন হয় আপোনালোকক মই গুটেই কেজন খেলুৱৈৰ নামে কম এই ভিডিঅ'টোত তাৰ লগতে কিয় এনেকুৱা ধৰণৰ ডাঙৰ সিদ্ধান্ত ফাৰ্স্ট টাইম Bcci লবলৈ বাধ্য হৈছে এই বিষয়ে আজিৰ এই ভিডিঅ'টোত আপোনালোকক মই বিতংভাৱে জনাবলৈ চেষ্টা কৰিম গতিকে ভিডিঅ'টো বহুতেই বেছি ইম্পৰ্টেন্ট বা ইন্টাৰেষ্টিং হ'বলৈ গৈ আছে প্ৰথমতে আজিৰ ভিডিঅ'টো এটা লাইক কৰিব লগতে চেনেলটো এনেকুৱা ধৰণৰ সুন্দৰ খবৰৰ বাবে এতিয়াই সাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব আৰু প্ৰথমতে আপোনালোকক জনাই দিব বিচাৰিছো যে কিয় Bcci ডাঙৰ সিদ্ধান্ত লবলৈ বাধ্য হৈছে ভাৰতীয় ক্ৰিকেট দলৰ কেজনমান সাংঘাতিক খেলুৱৈৰ ওপৰত ইয়াৰ মূল কাৰণটো হৈছে যে কিয় তেওঁলোকে একচন লবলৈ বাধ্য হৈছে বৰ্তমান সময়ত আৰু আপোনালোকে হয়তো IPLৰ নাম শুনিছে হে IPLৰ বাবে প্ৰস্তুতি চলোৱা কেজনমান খেলুৱৈৰ ওপৰতে বৰ্তমান সময়ত একচন লবলৈ Bcci বাধ্য হৈছে আৰু কিয় তেওঁলোকে একচন লৈছে বুলি ক'লে মই এটাই কথা ক'ব লাগিব যে তেওঁলোকে নিজৰ ডমেষ্টিক টিমৰ হৈ বা নিজৰ ৰাজ্যখনক প্ৰতিনিধিত্ব নকৰি বেলেগ এটা বা IPLৰ বাবে তেওঁলোকে কেৱল প্ৰস্তুতি চলাই আছে কেৱল তেওঁলোকে টকাৰ পাছত দৌৰি আছে আৰু মই প্ৰথমতে আপোনালোকক সেই কেজন খেলুৱৈৰ নাম জনাই দিব বিচাৰিম কোন হয় সেই কেজন খেলুৱৈক আৰু ৱাৰ্নিং দিছে Bcci বৰ্তমান সময়ত ইতিমধ্যে তেওঁলোকলৈ মেল গৈছে আমি যি জানিব পাৰিছো ইতিমধ্যে তেওঁলোকলৈ মেল গৈছে তেওঁলোকক ফাৰ্স্ট ক্লাছ ক্ৰিকেট খেলিবলৈ কৈছে যদি আপোনালোকে ফাৰ্স্ট ক্লাছ ক্ৰিকেট নেখেলে যদি আপোনালোকে ৰঞ্জি ট্ৰফি নেখেলে তেনেহলে আপোনালোকে IPL খেলিব নোৱাৰে আপোনালোকে ভাৰতীয় ক্ৰিকেট দলতো কোনোদিন স্থান লাভ নকৰিব এনেকুৱা ধৰণৰ বৰ্তমান সময়ত Bcciৰ ফালৰ পৰা ডাঙৰ সিদ্ধান্ত লবলৈ বাধ্য হৈছে আৰু আপোনালোকক মই পুনে সেই কেজন খেলুৱৈৰ নাম দেখাব বিচাৰিম আৰু প্ৰথমতে এটা ডাঙৰ নাম বৃহৎ এটা সাংঘাতিক নাম বুলি ক'ব লাগিব শিখৰ ধাৱানৰ তাৰ পাছতে আপোনালোকে যদি চাই তেনেহলে আয়াৰো এই লিষ্টত আছে তেখেতে আঘাতপ্ৰাপ্ত হৈছিল নিশ্চিতভাৱে তেখেত আঘাতপ্ৰাপ্ত হৈছিল কিন্তু এতিয়া তেখেত 100% ফিট হয় আৰু ভাৰতীয় দলত যদি তেওঁ খেলিবলৈ পোৱা নাই বা বেলেগ অন্য খেলুৱৈ যদি ভাৰতীয় টিমত এতিয়ালৈকে খেলিবলৈ পোৱা নাই কিবা কাৰণত তেনেহলে তেওঁলোকে ৰঞ্জি ট্ৰফি খেলিব লাগিব বা তেওঁলোকে ডমেষ্টিকত খেলিবই লাগিব এইটো একেবাৰে ৰুল বনাই দিছে যিমানে ডাঙৰ খেলুৱৈ নহওক যদি ৰোহিত শৰ্মাও কেনেবাকৈ ভাৰতীয় টিমৰ পৰা ড্ৰপ হৈ থাকে তেনেহলে ৰোহিত শৰ্মায়ও ডমেষ্টিক ক্ৰিকেট খেলিব লাগিব তেতিয়াহে ভাৰতীয় টিমলৈ সিলেকচন হ'ব বুলি বৰ্তমান সময়ত Bcci একেবাৰে ইংগিত দিছে বা তেওঁলোকৰ ফালৰ পৰা স্পষ্ট কৰি দিছে আৰু IPLৰ ফালৰ পৰা এতিয়া সিলেকচন নহব কেৱল IPL খেলি ৰঞ্জি ট্ৰফি নেখেলিলে ভাৰতীয় দললৈ সিলেক্ট নকৰে বুলি বৰ্তমান সময়ত Bcciৰ ফালৰ পৰা এটা ডাঙৰ সিদ্ধান্ত লোৱা হৈছে গতিকে হেখৰটো হকিয়নি ভাৰতীয় দলৰ কেজনমান খেলুৱৈক দিছে তেওঁলোকে ডমেষ্টিক ক্ৰিকেট নেখেলি বা ৰঞ্জি ট্ৰফি নেখেলি কেৱল পইচাৰ কাৰণে IPL খেলাৰ প্ৰস্তুতি চলাই আছিল মনে আৰু সেইকেজন খেলুৱৈৰ মই নাম ইতিমধ্যে আপোনালোকক জনাবলৈ গৈ আছো এজন খেলুৱৈৰ নাম কৈছোই শিখৰ ধাৱান তেখেতেও ৰঞ্জি ট্ৰফি খেলা নাই তেখেতে পাঞ্জাব কিংছ দলত গৈ বা IPL ফ্ৰেঞ্চাইজিত গৈ তেখেতে প্ৰস্তুতি চলাই আছিল 2024 বৰ্ষৰ IPLৰ বাবে তাৰ বাবে এতিয়া Bcciৰ খং উঠিছে আৰু শিখৰ ধাৱানলৈ মেল প্ৰেৰণ কৰিছে বুলিও জানিব পৰা গৈছে ইয়াৰ পাছতে বাকি যদি মই কৈছোই আয়াৰ তেখেতলৈ বৰ্তমান সময়ত মেল গৈছে আপুনি ৰঞ্জি ট্ৰফি খেলিব লাগিব নহলে IPL বা কোনো ধৰণৰ আপুনি ভাৰতীয় ক্ৰিকেট দলৰ হৈ মেচ খেলিব নোৱাৰিব এনেকুৱা ধৰণৰ বৰ্তমান সময়ত মেল আয়াৰলৈ গৈছে তাৰ পাছতে বাকি যদি মই খেলুৱৈসকলৰ কথা কওঁ তেনেহলে UG চাহাল আৰু এটা বহুত বেছি ডাঙৰ নাম UG চাহালে কোনো ধৰণৰ ৰঞ্জি ট্ৰফি মেচ খেলা নাই বা বহু দিন হৈ গ'ল তেখেতে ফাৰ্স্ট ক্লাছ ক্ৰিকেট খেলা নাই গতিকে UG চাহালেও এতিয়া ৰঞ্জি ট্ৰফি খেলিব লাগিব তেখেতক ৰঞ্জি ট্ৰফি খেলিবলৈ অনুৰোধ জনাইছে Bcciৰ ফালৰ পৰা যদি
আপুনি ৰঞ্জি ট্ৰফি নেখেলে তেনেহলে আপোনাৰ বাবে ভাৰতীয় দলত কোনো স্থান নাই বা জেগা নাই ইয়াৰ পাছতেই বাকি যদি মই খেলুৱৈসকলৰ কথা কওঁ তেনেহলে নাম হৈছে কুণাল পাণ্ডিয়া হাৰ্দিক পাণ্ডিয়া বহুত বেছি আৰু এটা ডাঙৰ নাম কুণাল পাণ্ডিয়া হাৰ্দিক পাণ্ডিয়া দুইজনে এতিয়া আইপিএলৰ বাবে মনে মনে প্ৰস্তুতি চলাই আছে বৰুদাত গতিকে তেওঁলোকলৈও বৰ্তমান সময়ত ইমেইল গৈছে আপোনালোকে ৰঞ্জি ট্ৰফি খেলক এনেকৈ বৰ্তমান সময়ত হাৰ্দিক পাণ্ডিয়া আৰু কুণাল পাণ্ডিয়াক বিচিচিআইৰ ফালৰ পৰা অনুৰোধ জনাইছে ইয়াৰ পাছতে বাকি যদি মই খেলুৱৈসকলৰ কথা কওঁ তেনেহলে ঈশান কিষণ ইয়াৰ পাছতে ঋতুৰাজ গায়কোৱাৰ্ডো এই লিষ্টত আছে তেখেতৰ নামো এই লিষ্টত দেখা গৈছে আৰু প্ৰায় 7 জন খেলুৱৈৰ ওপৰত বৰ্তমান সময়ত বিচিচিআই ডাঙৰ একচন ডাঙৰ সিদ্ধান্ত লোৱা বৰ্তমান সময়ত দেখা গৈছে আৰু ইতিমধ্যে তেওঁলোকলৈ মেল পঠিয়াইছে বা বিচিচিআইৰ ফালৰ পৰা শেষ সকিয়নি দিছে বুলিও জানিব পৰা গৈছে আৰু যদি তেওঁলোকে ৰঞ্জি ট্ৰফি নেখেলে আহিবলগীয়া সময়ত বিচিচিআই কি সিদ্ধান্ত লয় কেনেকুৱা পানিশমেন্ট দিয়ে হেতুহে দেখাটো লক্ষণীয় হ'ব কিন্তু বিচিচিআই এতিয়া যেটো কথা কৈছে সেই কথাটো ৰাখিব পাৰে নে নোৱাৰে হেতুহে দেখাটো লক্ষণীয় হ'ব কাৰণ হাৰ্দিক পাণ্ডিয়াৰ ফিটনেস ইমান ঠিক নহয় এতিয়া তেখেতে টেষ্ট মেচ খেলিব বিচাৰিব নে তেখেতে ৰঞ্জি ট্ৰফি খেলিব বিচাৰিব নে এটো এটা বহুত বেছি ডাঙৰ প্ৰশ্ন যদি হাৰ্দিক পাণ্ডিয়াই ৰঞ্জি ট্ৰফি নেখেলে তেনেহলে টি20 বিশ্বকাপৰ দলত হাৰ্দিক পাণ্ডিয়াই কি স্থান নাপাব নেকি এটো এটা বহুত বেছি ডাঙৰ প্ৰশ্ন গতিকে ৰুলটো বিচিচিআই এতিয়া আনিছে যেতিয়া সেই ৰুলটো তেওঁলোকে ফলো কৰিব পাৰিব নে তেওঁলোকে যেটো নিয়ম আনিছে সেই নিয়ম মতে খেলুৱৈসকলক আনিব পাৰিবনে এটো এটা বহুত বেছি ডাঙৰ প্ৰশ্ন কেৱল একচন ললে নহব খেলুৱৈসকলক ফলো কৰিব লাগিব আৰু মই ভাবো হাৰ্দিক পাণ্ডিয়া ইয়াৰ পাছতে শিখৰ ধাৱানৰ দৰে যিকেজন ডাঙৰ খেলুৱৈ আছে তেওঁলোকে হয়তো বিচিচিআইৰ কথা নুশুনিব কাৰণ শিখৰ ধাৱানৰ বাবে ইতিমধ্যে ভাৰতীয় টিমৰ দৰ্জা বন্ধ হৈ গৈছে গতিকে তেখেতে হয়তো ৰঞ্জি ট্ৰফি নেখেলিব আৰু বহুত দিন তেখেতৰ হৈ গৈছে তাৰ পাছতে হাৰ্দিক পাণ্ডিয়াই হয়তো নেখেলিব কাৰণ হাৰ্দিক পাণ্ডিয়াটো ভাইস কেপ্টেইন হয় ইণ্ডিয়া টিমৰ গতিকে তেখেতে হয়তো এই সৰু সৰু সিজনত বা ডমেষ্টিকত তেখেতে খেলি সময় নষ্ট কৰিব নিবিচাৰিব আইপিএল তেখেতে খেলিব আইপিএলৰ পৰা ইণ্ডিয়া টিমত তেখেতক হয়তো সিলেক্ট কৰিব কিন্তু বাকি যি কেজন খেলুৱৈ আছে ঈশান কিষণ আয়াৰ ইয়াৰ পাছতে ঋতুৰাজ গায়কোৱাৰ্ড ইউজি চাহাল তেওঁলোকে যদি ভাৰতীয় টিমত খেলিব বিচাৰিছে তেনেহলে বিচিচিআইৰ কিন্তু ৰুলটো ফলো কৰিব লাগিব বিচিচিআইৰ ওপৰত তেওঁলোকে কিন্তু দম দেখালে নহব তেওঁলোকে এতিয়া ডমেষ্টিক ক্ৰিকেট খেলিব লাগিব তেওঁলোকেহে আচলতে ৰুলটো ফলো কৰিব লাগিব মানে সৰু খেলুৱৈ কেজনে এতিয়া ৰুলটো ফলো কৰিব মোৰ মতে হয়তো ডাঙৰ কেজনে হয়তো এই ৰুলটো ফলো নকৰিব মোৰ এনেকুৱা লাগিছে আপোনালোকে কি ভাবে কমেন্ট সেকশনত জনাই দিব আশা কৰো এই ভিডিওটো বা পডকাষ্টটো চাই আপোনালোকে নিশ্চিতভাৱে অকমান হলেও উপকৃত